সৰু সৰু ল'ৰা ছোৱালীয়ে যদি এই ভিডিঅ'টো চাই আছে তেনেহ'লে তোমালোকলৈ এটা অনুৰোধ, এই ভিডিঅ'টো তোমালোকে নাচাবা, কাৰণ এইটো ভিডিঅ'ত অলপ অশ্লীল শব্দ ব্যৱহাৰ কৰা হৈছে। তেনেহ'লে ব্লগ 18+ কাৰণে এই ভিডিঅ'টো আপোনালোকে চাব পাৰে, আপোনালোকে চকু মুদি চাব পাৰে, চকু মেলি চাব পাৰে, কোনো কথা নাই, আপোনালোকে হিলাই মিলাই চাব পাৰে। তো চাওক। আশা কৰোঁ আপোনালোক ঠিকেই আছে। তো আজি ভিডিঅ'টো একদম পূৰা ধামেকদাৰ হ'ব গৈ আছে, একদম মজা হ'বলৈ গৈ আছে। তো আপোনালোকৰ কাৰণে এটা অনুৰোধ, আজি ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে চেনেলটো ইণ্ট্ৰ' লগাই লোৱা, আৰু কি কয় আপোনালোকে আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। নুনুগুটি লয় তো ব্লগ আপোনালোকৰ কাৰণে এই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। ৰাতি হলে পৰ্ণ চোৱা, সেক্স উঠাবলৈ মনে মনে হাত মাৰা কোনো নজনাকৈ, গাৰ্লফ্ৰেণ্ড থাকিও হাত মাৰা মনে মনে হয়। তাই চাগে নিদিয়ে তোমাক থুকন দিবলৈ, কণী দাং খালে তোমাৰ মনত পেলাবা আমাৰ। এজনৰ লগত তিনিজনী, ৱাও क्या बात है। रुको जरा सबर करो। ৰাতি হলে পৰ্ণ চোৱা, সেক্স উঠাবলৈ মনে মনে হাত মাৰা কোনো নজনাকৈ, গাৰ্লফ্ৰেণ্ড থাকিও হাত মাৰা মনে মনে হয়। তাই চাগে নিদিয়ে তোমাক থুকন দিবলৈ, কণী দাং খালে তোমাৰ মনত পেলাবা আমাক। মেলি ডিংগি দাখনি ভৰাই দিবা তাত, সেক্স কৰিব জানে নে নাজানে, তাই চিডিউচ কৰিব জানে নে নাজানে। ইমান ধুনীয়াকৈ মাতি আছে, যাব লাগে ন। আমাৰ ৰন্টুটো অলৰেডি ৰেডি হৈ আছে, একদম পেণ্ট চেণ্ট খুলি লৈ সি একদম হাগা মোটা কৰি দিলে, এইফালে একদম চব মানে হৈ গ'ল তাৰ ভাগৰ। এতিয়া মানে সি মানে ৰেডি হৈ আছে, দাদা মোক যাবলৈ পাৰ্মিশ্যন দে মোক কৈ আছে, কিন্তু এইফালে কি কৈ আছে, মানে दुनिया माता चोत थी, माता चोत है, माता चोत रहेगी। এইবিলাক ক্ষেত্ৰত কিন্তু আমাৰ ৰনটো একদম ফাষ্ট, একদম মানে পূৰা ইমিডিয়েটলি ক'বই নালাগে। এইবিলাক মানে নাম খুলিলে মানে ইয়াত যদি নাম খুলিছে সি যে তাত উপস্থিত, এনেকুৱা ধৰণৰ মানে আমাৰ ৰনটো। আৰু ৰনটোক কথা ক'বই নোৱাৰি, কাৰণ সি ক'লেই উস্তাদি কৰে ন ৰনটো। দাদা মই ৰেডি হৈ আছোঁ, শুনিছোঁ বাৰু তোৰ কথাখিনি। ৰেডি বোলে ষ্টক মাল ষ্টক হৈ গ'ল মানুহ। এতিয়া কি কৰিব, সি যাবহে বিচাৰি আছে। তো আপোনালোকে মানে ৰনটোৰ কথা ক'বলৈ আপোনালোকক বিচাৰিছোঁ আৰু কি ক'ম আৰু, মাল একদম খাটাৰা। আজিলৈ ভিডিঅ'টো ইমানখিনিতে সামৰণি মাৰিছোঁ। তেনেহ'লে আপোনালোকৰ অন্য এটা ভিডিঅ'ত অতি সোনকালে লগ পাম, কাৰণ এই ভিডিঅ'টো বনাওঁতে মোৰ বহুত দিন লাগি গ'লে আৰু বহুত কষ্ট লাগি গ'লে, কাৰণ মই বিচাৰোঁতে আৰু মই এডিট কৰোঁতে বহুত সময় লাগি গ'লে। তো আপোনালোকক অন্য এটা ভিডিঅ'ত লগ পাম। তেনেহ'লে আপোনালোকলৈ এটা অনুৰোধ, আপোনালোকে যদি এই ধৰণৰ ভিডিঅ' চাবলৈ বিচাৰে আৰু এই ধৰণৰ যদি আপোনালোকে ভিডিঅ' এই চেনেলৰ যোগেদি পাবলৈ বিচাৰে, তেনেহ'লে আপোনালোকলৈ এটা অনুৰোধ থাকিলে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব, যাতে আহিবলগীয়া ন'টিফিকেশ্যনবোৰ আপোনালোকে পাই থাকে। তেনেহ'লে আজিলৈ আহিছোঁ, মাদাৰ ইণ্ডিয়া।